কেইবাদিনৰ পৰা এনেকৈ শাৰী শাৰী পাতবোৰ গোটাই থৈ দিওঁ বাৰীত, মানে জ্বলাব পৰা নাছিলোঁ, বতৰটো বৰ ভাল নাছিলে। সেইবাবে আজি বোলো ৰ'দ দিছে জ্বলাই দিওঁ সেই বুলি আহিলোঁ বাৰীলৈ জ্বলাবলৈ। এইফালে দেখিছেনে মোৰ পিছে পিছে লাগি আহিলেই নহয়। উপায় নাই, যিকোনো কাম এনেকৈ কৰিব লাগিব, সৰু ল'ৰা ছোৱালী থাকিলে নহয় জানো। লৈয়ে আহিছোঁ আৰু লগত। তাৰপৰা এইফালে মই বোলো জ্বলাই লওঁ, ফাগুণ মাহ, তাতে দিনত বতাহো মাৰি থাকে, ভয়ো লাগে জ্বলাবলৈ জুই। অকণমানকৈ বোলো জ্বলাই দিম। এইফালে পচ দিছে দেখিছে নাই। চাফা কৰা নে? আমি মায়ে ময়ে বাৰীত পাত জ্বলাই আছোঁ। পাত সৰি একেবাৰে বাৰীখন লেতেৰা হৈ আছে। ৰাতিপুৱাই সাৰি থৈ দিওঁ, মানে এনেকৈ গোটাই থৈ দিছিলোঁ, নিয়ৰ পৰি থাকে যে অকণমান, জ্বলাবলৈ বেয়া। এতিয়া জ্বলাই দিছোঁ। দেখিছেনে কিমান কথা পাতি আছে অকলে অকলে। কেমেৰা সন্মুখত কথা নেপাতে আকৌ। তাইক জুইৰ ওচৰলৈ যাবলৈ দিয়া নাই বাৰু, লগতে লৈ লৈছোঁ, নহ'লে আকৌ আমনি কৰি থাকে। এইফালে মই অকণমানকৈ নি আঁতৰত জ্বলাই দিছোঁগৈ। বতাহ মাৰি আছে যে ভয়ো লাগে। আৰু আপোনালোকে জানেই নহয় মই মাৰ ঘৰত আছোঁহি বুলি বৰ্তমান। মায়ে আকৌ বাৰীনো ক'ত চফা কৰিবলৈ সময় পায়, আমি আহিলেহে চফা কৰোঁ আৰু ধুনীয়াকৈ চফা কৰি আমি থকাকেইদিন চাফ চিকুণ কৰি থাকোঁ আৰু যোৱাগৈ পাছত আকৌ নাই আৰু। আজি ভিডিঅ'টি ইমানখিনিয়ে আছিলে দেই।